Hey,
কিন্তু মই তাক বহুত মনত ৰাখি ডাঙৰ দীঘল কৰিলো আৰু সি মোক খুব মৰম কৰি গুচি গ'ল। সি মোক থৈ গুচি গ'ল। তাক ঘৰৰ কথা বুলি ভাবি বিয়া পতাই দিলে। কিন্তু এবাৰো ভাবি নাচালে যে এই সিদ্ধান্তৰ পৰিণতি দীপাংগিতাৰ জীৱনটোত কি প্ৰভাৱ পৰিব। আনহাতে অৰ্ণৱ হল এজন নিচাভক্ত ব্যক্তি। দেউতাকৰ মৃত্যুৰ পিছৰ পৰাই মাকে তেওঁ হৃদয়ৰ মাজত ৰাখি ডাঙৰ দীঘল কৰিছে। কিন্তু এই কথাষাৰ যেন অৰ্ণৱে উপলব্ধিয়েই কৰা নাই। অৰ্ণৱে নিজৰ জীৱনটোৰ লগতে মাক আৰু দীপাংগিতাৰ জীৱনটো ধ্বংস কৰি পেলালে। আমাৰ সমাজত নিচাভক্ত ব্যক্তিৰ পৰিমাণ দিনে দিনে বৃদ্ধি পাই আছে আৰু বাল্য বিবাহৰ দৰে কিছুমান অসৎ কাৰ্য পৰিলক্ষিত হোৱা দেখা যায়। কিন্তু কিয়? এই সকলোবোৰৰ দোষী কোন? এই সকলোবোৰৰ দোষী আমি নহয় জানো? তেন্তে আহক, ওলাই আহক আমাৰ লগত আমি সকলোৱে মিলি এই অসৎ কাৰ্যসমূহৰ বিৰুদ্ধে থিয় দিওঁ আৰু আমি থিয় দিব। আমাৰ নাটকখনৰ জৰিয়তে আমাৰ দৈনন্দিন সমাজত চলি থকা কিছুমান অমানৱীয় কাৰ্য আপোনালোকৰ সন্মুখত উপস্থাপন কৰা হ'ল। ধন্যবাদ।